সমাজানিলো বিবাৰতকতে সিংহই নুংচিপি মাৰ ফিৰালে নোৱা কথা খানি লহাইছো এগো মোৰ সৌগ অর্পিতার কলেজ গো ওপেত কতদিন আগে অর্পিতা সিংহ বারো দীপজ্যোতি দাস তানো দিয়োগী এডিট করালির কাহানোর গাঠিমুখানে আছিল ওপেত আমিও গেছিলাঙ্গা উতার মেকআপ খানি মিয়াজি হাবের লগে বাটন দিল আইডেন্টিটি এণ্ড ট্ৰেডিশ্যন নামেৰে এই গ্ৰন্থখন আজি উন্মোচিত হ'বলৈ গৈ আছে। আমি অৰ্পিতা সিংহ আৰু দীপজ্যোতি দাসক এইখিনিতে শুভকামনা ধন্যবাদ আৰু অভিনন্দন জনালো। আমি তেওঁলোকক ডাঙৰকে হাত চাপৰিৰে আমি এটা অভিনন্দন জনাওঁ। মঞ্চত উপবিষ্ট বিশিষ্টগণ ছাত্ৰ ছাত্ৰী আৰু আমাৰ সহকৰ্মী আৰু জ্যেষ্ঠ নমস্য আচলতে আজিৰ যি অনুষ্ঠান এয়া হৈছে ভাবি ওলোৱা এটাৰ চিন্তাৰ ফলস্বৰূপ নহয় এটি দীঘলীয়া প্ৰক্ৰিয়াৰ ফলস্বৰূপহে বহুদিন ধৰি আমি ভাবি আছিলোঁ আমি দীপজ্যোতি দাস মই আমি আচলতে নৰ্মেলি আমি ডিপাৰ্টমেণ্টত বহি ডিবেট ডিছকাশ্যন কৰি থাকোঁ পোনপ্ৰথমতে আমি কিতাপ এখন যে লিখিম বা সম্পাদনা কৰিম তেনেকুৱা কোনো ধৰণৰ চিন্তা কৰাও নাছিলোঁ বা ভবাও নাছিলোঁ এই উদ্দেশ্য আমাৰ একেবাৰেই নাছিল হঠাতে এদিন ডিপাৰ্টমেণ্টত যেতিয়া ডিছকাশ্যন চলি আছিল সদায় সেই দৈনন্দিন ডিছকাশ্যনৰ মাজত এটি বিশেষ ডিছকাশ্যন সেইদিনাখন আছিল বুলি মই আজি ক'ব বিচাৰিছোঁ 3 মাহৰ আগত সেইখিনি মনত আছে তেতিয়া দীপজ্যোতি আৰু মই যেতিয়া ডিছকাশ্যন কৰি আছিলোঁ আমাৰ ডিছকাশ্যনটো আছিল বিশেষকৈ এথনিক আইডেণ্টিটিৰ ওপৰত গোষ্ঠীগত পৰিচয় অস্তিত্বৰ আমাৰ অলৰেডি এখন পেপাৰ আছে আমি পঢ়াওঁ আৰু ইয়াৰ উপৰিও গোষ্ঠীগত পৰিচয় বা অস্তিত্ব আজিৰ তাৰিখত এটি ডাঙৰ প্ৰশ্ন হৈ উঠিছে যে সঁচাকৈ আমাৰ খিলঞ্জীয়া যি গোষ্ঠীগত পৰিচয় বা আইডেণ্টিটি আমি পাহৰিছোঁ সেই প্ৰশ্নটো লৈ আমাৰ আচলতে ডিছকাশ্যনটো চলিছে তেতিয়া যোনবিলাক দিনে আমাৰ বিভাগীয় মুৰব্বী বিপুঞ্জয় ডেকা ছাৰ আৰু লগত আছে পানিছ আৰু চাৰিওজনৰ সেই যুগলবন্দী চলিছিল সেইখিনি সময়ত ক্লাছিকেল ভাষাত ক'বলৈ গ'লে যুগলবন্দী এইখিনি সময়ত সেই চিন্তা চৰ্চা কৰি থাকোঁতে এজনে কৈ কিবা কথা এটা ক'লে আনজনে আমি সেই কথাত আমি ডিবেট কৰি ডিছকাশ্যন কৰি আমি সেই কথাটো আৰ্গিউ কৰিছিলোঁ আকৌ এণ্টাই সেই চিন্থেচিছ এণ্টাই চিন্থেচিছ তেনেকৈ কৰোঁতে এট লাষ্ট আমি কোনো প্ৰশ্নৰ যিখিনি প্ৰশ্নলৈ আমি সেই ডিছকাশ্যন কৰিছিলোঁ সেই প্ৰশ্নবোৰৰ উত্তৰ নাপালোঁ আৰু সেইখিনি প্ৰশ্ন আছিল যে আমি আজিৰ এই বিশ্বায়নৰ যুগত পশ্চিমীয়া এই যি ৱেষ্টাৰ্ণ ডমিনেশ্যন এতিয়া চলি আছে পশ্চিমীয়া ইনফ্লুৱেঞ্চ দি আছে এতিয়া আমি নিজৰ যি কালচাৰ নিজৰ যি পৰম্পৰা নিজৰ আমাৰ ভাল লগা যিখিনি ট্ৰেডিশ্যন ৰিচুৱেলছ সেইখিনি আমি পাহৰি গৈছোঁ নেকি ক'ৰবাত সেইখিনি আমি পাহৰিছোঁ আৰু আনৰ বস্তুখিনি আমি আঁকোৱালি লৈছোঁ নেকি
তেনেকুৱা কিছুমান প্ৰশ্ন উত্থাপন হৈছিল সেই ডিছকাশ্যনত। তো সেই ডিছকাশ্যন চলি থাকোঁতে তেতিয়া বিদ্যুতে এটা ভাল কথা ক'লে যে আমি এটা কাম কিয় নকৰোঁ, আমি আমাৰ যিহেতু আমি পলিটিকেল চায়েন্সৰ মই ছাৰ সকলোকো মই তেওঁলোকক ছাত্ৰ বুলিয়ে কৈছোঁ পলিটিকেল চায়েন্সৰে, আমি ছাত্ৰ ছাত্ৰী হিচাপে আমি ডিছকাশ্যন কৰিও আমি এটা কথা আমি বুজিলোঁ যে আমি কেৱল মাত্ৰ পলিটিকেল পাৰ্চপেক্টিভ বা পলিটিকেল দৃষ্টিভংগীৰে বস্তুটো চাব পাৰোঁ আৰু সেইখিনি খুব সীমিত, সেই নলেজ খুব সীমিত। আমি তেতিয়া বিদ্যুতে এটা ভাল ছাজেশ্যন দিলে যে আমি এটা কাম কিয় নকৰোঁ, আমি এখন কিতাপ উলিয়াওঁ যিখন কিতাপত বিভিন্নজনৰ অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষাগুৰুসকলে লিখিব, তেওঁলোকে নিজৰ দৃষ্টিভংগী আগবঢ়াব, গৱেষণা আগবঢ়াব আৰু এই যি প্ৰশ্ন যে সঁচাকৈয়ে ৱেষ্টাৰ্ণ ডমিনেশ্যনৰ ক্ষেত্ৰত আমি আমাৰ নিজৰ কালচাৰ, ট্ৰেডিশ্যন, কাষ্টমছ, ৰিচুৱেলছ হেৰাই পেলাইছোঁ। এতিয়া ল'ৰা ছোৱালীৰ মাজত BTS কালচাৰ হৈছে, কোৰিয়ান কালচাৰ দেখা দিছে, ৱেষ্টাৰ্ণ কালচাৰ মানে এছিয়ান কালচাৰ দেখা দিছে, কিন্তু বিশেষকৈ মেইন ষ্ট্ৰীম কালচাৰ আমি নিজৰটো পাহৰিছোঁ। বড়ো গীত এটা গাবলৈ গ'লে বড়ো গীত এটা গাব নোৱাৰিব ল'ৰা ছোৱালী, বড়ো ছোৱালী এজনী খিলঞ্জীয়া ছোৱালী এজনী গাব নোৱাৰিব। এতিয়া মই নিজৰ কথাও ইয়াত মই ক'ব বিচাৰিছোঁ, মণিপুৰী গান যদি গাবলৈ গৈ সিদিনাখন ফ্ৰেচাৰ্ছৰ দিনাখনো ছাৰহঁতে গাবলৈ কৈছিলে, কিন্তু মই গাব নোৱাৰিলোঁ আৰু সেইটো দুৰ্ভাগ্যজনক কথা, কাৰণ সেইটো মোৰ কাৰণে আনফৰ্চুনেট কথা। তো আমি ক'ৰবাত হেৰুৱাই পেলাইছোঁ। এতিয়াই যদি মোক যদি এটা হিন্দী গান গাবলৈ গৈ মই গাব পাৰিম আৰু মই বাংলা গান সিদিনাখন গাইছোঁ, ৰবীন্দ্ৰ সংগীত গাইছোঁ, কিন্তু এতিয়া ল'ৰা ছোৱালীক যদি আমি ৰবীন্দ্ৰ সংগীত, ভূপেন সংগীতৰ কথা কওঁ গাবই নোৱাৰিব বা বহুতে চিনিও নাপায়, আমাৰ ল'ৰা ছোৱালী চিনিও নাপায়। তো সেই আমাৰ বাহিৰা এই প্ৰভাৱ বেছিকৈ আমাৰ ওপৰত এই অৱলম্বনটো দেখা দিছে নেকি, সেই প্ৰশ্নবোৰ লৈ বিদ্যুতে ছাজেষ্ট কৰিলে যে আমি এটা কাম কৰোঁ, আমি অসমৰ এই বিভিন্ন মানুহখিনিক লৈ আমি এখন কিতাপ উলিয়াওঁ, চেষ্টা কৰিছোঁ। তেতিয়াও মই বিৰাট মই অলপ নেগেটিভ পাৰ্চন, মই ভাবিলোঁ যে কোনেনো আমাৰ কিতাপখনত ইমান আৰ্টিকেলছ কণ্ট্ৰিবিউট কৰিব, কাৰণ আমি জাষ্ট নতুনকৈ জইন কৰিছোঁ, আমাক কোনে তেনেকৈ চিনি নাপায়, PhD কৰা নাই আমি, আৰু বিভিন্নজনে বিভিন্ন কথা ক'ব। তো মই তেতিয়া বিদ্যুতিক ক'লোঁ যে নহ'ব নেকি দে, নালাগে নকৰোঁ। এতিয়া সি ক'লে নহয়, কৰি চাওঁচোন, কিজানি আৰ্টিকেলছ আহিব, মানুহে লিখিব আৰু এই কিতাপখনৰ এটা ভাল এটা দিশ দেখা দিব। ডক্টৰ গভীৰ ছাৰক আমি কথাখিনি জনাওঁ আৰু গভীৰ ছাৰে আমাক লগালগ তেখেতে নিজৰ সেই উপদেশসমূহ দিলে আৰু তেখেতে আমাক মটিভেট কৰিলে যে হয় তোমালোকে কৰাচোন, মই আছোঁ, চিন্তা নকৰিবা। আৰু এই ক্ষেত্ৰত আমাৰ বিভূজয় ছাৰকো মই ধন্যবাদ দিব খুজিছোঁ আৰু আমাৰ প্ৰিন্সিপাল ছাৰকো ধন্যবাদ দিব খুজিছোঁ যে আৰু সদায় চিৰকৃতজ্ঞ হৈ লওঁ তেওঁলোকে ইমান ধুনীয়াকৈ আমাক এই পথ প্ৰদৰ্শনা কৰি দিলে। আৰু বিভূজয় ছাৰো আমাৰ লগত সদায় থিয় হৈ থাকে, তেখেত আমাৰ ফাদাৰ ফিগাৰৰ দৰে, কিবা প্ৰব্লেম কৰি তেখেতকে আমি সুধোঁ যে ছাৰ কি কৰিম, কেনেকুৱা কৰিলে ভাল হ'ব। এইখিনিকে কৰি আমি ভাবিলোঁ যে নাই, সেই 3 মাহৰ আগত যি আমি ডিছকাশ্যন কৰিছোঁ তাৰে ফলস্বৰূপ হৈছে আজিৰ এই দিনটো। এই দিনত আমি কৰিম, আজি আহিছোঁ, আমি উপস্থিত হৈছোঁ, সকলো আপোনালোক আহিছে, সেইবাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ যে এই কিতাপখনে কেৱল মাত্ৰ শৈক্ষিক সমাজত কেৱল প্ৰভাৱ নেপেলাব, লগতে সামাজিক, সাংস্কৃতিক আৰু বিভিন্ন দিশত এই কিতাপখনৰ এটি অৰিহণা থাকিব। আৰু ইয়াকে কৈ মই লাষ্ট এষাৰ ক'ব বিচাৰিছোঁ যে আমি আমাৰ কালচাৰ, আমাৰ ট্ৰেডিশ্যন, আমাৰ যি গোষ্ঠীগত যি আইডেণ্টিটি, পৰিচয়, সেয়া পাহৰিব নালাগে। এয়াই আমাৰ চিনাকি, পাৰ্চনেল চিনাকি, নিজৰ চিনাকিৰ পিছত সেয়াই আমাৰ চিনাকি। আৰু চামিলীকৰণ যি চলি আছে, এতিয়া যি পৰিস্থিতি আমি দেখা পাইছোঁ যে এছিমিলেশ্যন হৈ আছে, এটা জাতিয়ে, এটা সৰ্বশ্ৰেষ্ঠ জাতিয়ে আনটো জাতিক দমন কৰিব খুজিছে, সেই দমন যাতে নহওক সেইটোৱে আমাৰ প্ৰচেষ্টা। আৰু সেইবাবে আমি শৈক্ষিক দিশৰ ফালৰ পৰা এই কিতাপখন লিখিছোঁ আৰু খিলঞ্জীয়া গোষ্ঠীগত জাতিসমূহে যাতে সেই প্ৰিজাৰ্ভেশ্যনৰ প্ৰচেছত আমি এটা আমাৰ নিজৰ অৱদান যাতে আগবঢ়াব পাৰোঁ, সেইবাবে প্ৰচেষ্টা চলি থাকিব। থেংক ইউ ভেৰি মাছ। মোৰ লগত থাকিব দুয়োগৰাকী ভিতৰৰ পিতৃ মাতৃ 4জন। তেওঁলোকে
তেওঁলোক চাৰিজন অন্যতম, তেওঁলোক থাকিবই লাগিব। কাৰণ তেওঁলোকে জীৱনৰ যি বন্তি, যি আকাশ বন্তি জ্বলাইছে, সেই বন্তিয়ে আজি প্ৰস্তুতিৰ ওপৰত ধৰা দিছে আৰু তেওঁলোকে মোৰ লগত বিখ্যাত সমভাগী সঁচাকৈ আমিও ভাগ্যৱান যে আমি তেওঁলোকৰ দৰে পিতৃ মাতৃৰ সন্তানক আমাৰ সহকৰ্মী হিচাপে পাইছো। এতিয়া আজিৰ এই কাৰ্যসূচীৰ মূল কাৰ্যসূচীটি হ'বলৈ গৈ আছে গ্ৰন্থ উন্মোচনী। মই গ্ৰন্থ উন্মোচন কৰোঁতে মই দুই সম্পাদকক আমাৰ বিশিষ্ট অতিথিসকলক সহায় কৰিবলৈ আহ্বান জনালোঁ। স্কিপ কৰি যাওঁ, কথা কওঁতে যদি বিশিষ্ট ব্যক্তিসকল আছে তেওঁলোকে ভাষণ দিব। আমি এই কলেজৰ অধ্যক্ষ, তেওঁ খুব ভাল ভাষণ দিয়ে, গতিকে আমাৰ কলেজৰ মিটিঙত মোৰ ভাষণ স্কিপ কৰাৰ কাৰণে মই তেখেতকে নিমন্ত্ৰণ দিওঁ, আপুনি আহক, মোক ৰক্ষা কৰক। কিতাপ এখন উন্মোচন হ'ব, গতিকে এই কিতাপ লিখাটো আজিৰ দিনত কিমান মানে ধৈৰ্যৰ কথা, সেইকাৰণে তেওঁলোকক মই ধন্যবাদ দিছোঁ। দীপজ্যোতি আৰু অৰ্পিতাক যে তেওঁলোকে ধৈৰ্য ধৰি তেওঁলোকে এই কিতাপখন উন্মোচন কৰাৰ কাৰণে যত্ন কৰিছে। মই প্ৰিন্সিপাললৈ অহাৰ আগত মোকো কিতাপ এখন লিখিবলৈ দিছিলে, কাৰণ নতুন চিলেবাছ চেঞ্জ হৈ আছে, গতিকে পাব্লিচাৰ এজনে মোক আহি বহুত যোগ কৰিছিল, কিন্তু মই সেইখন এতিয়ালৈকে শেষ কৰিব পৰা নাই। আৰম্ভ কৰিছিলোঁ, কিন্তু তাৰপিছত আহি প্ৰিন্সিপাল হিচাপে জইন কৰিলোঁ। এতিয়া প্ৰিন্সিপাল হিচাপে জইন কৰাৰ পিছত আমাৰ এতিয়া শিল বালি বা এইবিলাকৰ হিচাপ নিকাচ কিতাপৰ ফালে আমাৰ মানে কিতাপ প্ৰচাৰটো নোহোৱাই গৈছে। কিন্তু আজি তেওঁলোকে যিখন গ্ৰন্থ উন্মোচন কৰিছে ইথনিচিটি, আইডেণ্টিটি এণ্ড ট্ৰেডিশ্যনৰ ওপৰত বৰ ধুনীয়া টপিক এটা লোৱা গৈছে। আৰু এই টপিকটো কৰিলে মই কিতাপখন অলপ ওপৰে ওপৰে চাইছিলোঁ, কিন্তু ভিতৰৰ কথাখিনি ইমান মই নাজানো, তেওঁলোকে ভিতৰৰ কথাখিনি ক'লে ভাল হ'ব। যিটোৰ সফল ৰূপায়ণৰ অন্যতম কাণ্ডাৰী হিচাপে আসন গ্ৰহণ কৰা দীপজ্যোতি দাসৰ মাতৃ জয়ন্তী দাস, পিতৃ দিলীপ ৰঞ্জন দাস আৰু অৰ্পিতা সিনহাৰ পিতৃ ডক্টৰ ৰঞ্জিত সিনহা আৰু মাতৃ প্ৰাপ্তি সিনহা। মঞ্চত উপবিষ্ট মোৰ অগ্ৰজাৱতী ভাতৃ সদৃশ বিপিকে কলেজৰ অধ্যক্ষ ডক্টৰ প্ৰদীপ দাস ডাঙৰীয়া, আমাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ বেজবৰুৱা ডাঙৰীয়া, ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক, মোৰ একেদিনাই এইখন মহাবিদ্যালয়ত জইন কৰা বন্ধু ৰিপুঞ্জয় ডেকা, এংকৰ হিচাপে উপস্থিত থকা ডক্টৰ মৃদুস্মিতা গোস্বামী, সন্মুখৰ আসন গ্ৰহণ কৰা মোৰ অগ্ৰজ আৰু অনুজপতিম অধ্যাপক অধ্যাপিকাসকল, সাংবাদিক বন্ধুসকল, কৰ্মচাৰীসকল আৰু মোৰ ছাত্ৰ ছাত্ৰী, পোনপ্ৰথমতে মই আজিৰ যি দুজন সম্পাদকে এটা মহৎ কাৰ্য ৰূপায়ণ কৰি উলিয়ালে, মোৰ ভাতৃ ভগ্নী সদৃশ দীপজ্যোতি দাস আৰু অৰ্পিতা সিনহা, মই অন্তৰ ভৰা কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেই জ্ঞানৰ পূজাৰী আপোনালোকৰ গ্ৰন্থখনে কি দিব পাৰে, কি দিব নোৱাৰে, তাৰ বিচাৰৰ ভাৰ পাঠক সমাজৰ ওপৰতে দিয়ক। আপোনালোকে প্ৰথম মন কৰক যে আপোনালোকৰ আজিৰ গ্ৰন্থখনৰ যিটো বিষয়বস্তু এথনিচিটি, আইডেণ্টিটি এণ্ড ট্ৰেডিশ্যন, আপোনালোকে সেইটোৰ সফল ৰূপায়ণ কৰিছে। আপোনালোকৰ পিতৃ মাতৃক ইয়াত বহাই আপোনালোকে ট্ৰেডিশ্যন ৰক্ষা কৰিছে, আপোনালোকে এথনিচিটি ৰক্ষা কৰিছে, আৰু আপোনালোকে আপোনালোকৰ আইডেণ্টিটি বুজাই দিছে, হু এম আই,
that is the greatest success of this edited volume. পৃথিৱীত বিভিন্ন উৎসৱ পালন কৰা হয়, বিভিন্ন সভা সমিতি পালন কৰা হয়। তাত যেতিয়া টেন্ট হাউচৰ ৰভাৰ যিটো জাক জমকতা, সেই জাক জমকতাটো যেতিয়া শূন্য হৈ যায়, তাৰ লগে লগে সেই অনুষ্ঠানবিলাক বিলীন হৈ যায়। কিন্তু পৃথিৱীত এটাই মাত্ৰ অনুষ্ঠান আছে, যিটো হ'ল গ্ৰন্থ উৎসৱ। গ্ৰন্থক লৈ যি উৎসৱ, যি সভা সমিতি কৰা হয়, ৰভাখন শেষ হোৱাৰ পিছত কি প্ৰস্ফুটিত হয়, কি আগবাঢ়ি যায়। গতিকে আমি গ্ৰন্থ উৎসৱ অন্য উৎসৱতকৈ বেছিকৈ পালন কৰিব লাগে। এতিয়া এই যে এথনিচিটি, মই যিখিনি বুজিছো, এই যিখন গ্ৰন্থ প্ৰণয়ন কৰিছে, ইয়াৰ ভিতৰত মই খুব কম সময়ত চাইছো, ইয়াত দুটা শুভেচ্ছা বাণী দিছে। এটা শুভেচ্ছা বাণী দিছে আমাৰ ভক্তদেৱ বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য ধনপতি ডেকাদেৱ। আমি তেখেতক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছো। এটা শুভেচ্ছা বাণী আমাৰ তৰফৰ পৰা দিয়া হৈছে। আৰু ইয়াত প্ৰায় 39খন গৱেষণা গ্ৰন্থ প্ৰকাশ পাইছে। গতিকে যিসকল লেখকে ইয়াত বৰঙণি আগবঢ়াইছে, তেওঁলোকলৈ আমি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছো। এই যে আমাৰ বৰ্তমান সমাজত দেখা দিছে ধৰ্ম, জাতি, বিভেদ, এই গোটেইবিলাকৰ মূল সমস্যাটো হৈছে আমি কোন প্ৰজাতিৰ পৰা পাওঁ। মই ব্ৰাহ্মণ, মই কলিতা, মই ক্ষত্ৰিয় নে কি? আমাৰ প্ৰজাতি কি? আমাৰ প্ৰজাতি মানৱ প্ৰজাতি। আমি মানৱৰ পৰা আহিছো। আমি স্তন্যপায়ী প্ৰাণী হিচাপে আমাৰ আইডেণ্টিটি স্তন্যপায়ী, আৰু আমাৰ চিনাকি হ'ল আমি মানৱ প্ৰজাতি। গোষ্ঠীগতভাৱে আমি নৃগোষ্ঠীয় যিবিলাক আমাৰ গোষ্ঠী, সেই গোষ্ঠী হিচাপে কোনোবাই অস্ত্ৰ লয়, কোনোবাই ফটো অস্ত্ৰ লয়, এই ধৰণৰ গোষ্ঠীগত আইডেণ্টিটি থাকিব পাৰে। কিন্তু বন্ধুসকল, মই ভাবো যে এই গ্ৰন্থখনত যি আইডেণ্টিটিৰ কথা কোৱা হৈছে, যি এথনিচিটিৰ কথা কোৱা হৈছে, সেই নৃগোষ্ঠীয় এথনিচিটিৰ কথা কোৱা হৈছে, আৰু আইডেণ্টিটি যি পৰিচয়ৰ কথা কৈছে, এই পৰিচয় সম্পৰ্কত মোৰ নিজস্ব ধাৰণা সুস্পষ্ট। আমাৰ প্ৰত্যেকৰে পৰিচয় দুটা থাকে। এটা হ'ল আত্মপৰিচয় আৰু এটা হৈছে সমাজে দিয়া পৰিচয়। মই কোন বুলি ক'লে অৰ্পিতা সিনহা, ৰঞ্জিত সিংহ আৰু তাপ্তি সিনহাৰ কন্যা, দীপজ্যোতি দাস, জয়ন্তী দাসৰ ল'ৰা আৰু দিলীপ ৰঞ্জন দাসৰ ল'ৰা। এইটো হৈছে মোৰ আত্মপৰিচয়। সমাজে এতিয়া তেওঁলোকক পৰিচয় দিছে, তেওঁলোকে মধ্য কামৰূপ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক। চাওক, গতিকে এই যে আমাৰ পৰিচয়, এই পৰিচয়বিলাক হয় ভেলু বেছ। এটা হ'ল ফেচ ভেলু। এজ এ মেন, ভূপেশ শৰ্মা হিচাপে মোৰ যিটো ভেলু, এই ভেলুটো হৈছে ফেচ ভেলু। আৰু এটা হৈছে প্লেচ ভেলু। মোক যে অধ্যক্ষ হিচাপে এখন আসনত বহুৱাইছে, তাৰ এটা মূল্য নিৰূপণ হৈছে, তাৰ এটা পৰিচয় নিৰূপণ হৈছে, যাৰ ফলত মই ইয়াত পঢ়িছো আৰু আপোনালোক তাত পঢ়িছে। কিন্তু এথনিচিটি হিচাপে, এথনিক নৃগোষ্ঠীয় হিচাপে আমি এটা প্ৰজাতিৰ পৰা আহিছো, এটা গোষ্ঠীৰ পৰা আহিছো। তৎসত্ত্বেও আমাৰ আসন ভেদাভেদ হৈছে আমাৰ পৰিচয়ৰ কাৰণে। গতিকে আমি পৰিচয় পাহৰিব নালাগিব। আৰু পৰিচয় যে দুটা, এটা ব্যক্তিগত পৰিচয় আৰু এটা সমাজে দিয়া পৰিচয়, সেই দুয়োটা পৰিচয়ৰ সমন্বয়ত আমি আগবাঢ়িব লাগিব। তেতিয়াহে আমি গতি আৰু প্ৰগতিৰ পথত আমি নিজৰ চিনাকি স্থায়ী কৰিব পাৰিম। নহ'লে আমাৰ চিনাকি খুব কম দিনত নোহোৱা হৈ যাব। তাৰপিছত তৃতীয় পইণ্টটো দিছে ট্ৰেডিশ্যন, পৰম্পৰা। এই যে পৰম্পৰা, কি পৰম্পৰা? আমাৰ পৰম্পৰা কি? অসমীয়া জাতি হিচাপে আমাৰ পৰম্পৰা কি? অসমীয়া সমাজ হিচাপে, ৰাজ্য হিচাপে, দেশ হিচাপে আমাৰ পৰম্পৰা কি? গামোচাখন আমি গলৰ ডিঙিত যেতিয়া লওঁ, এই গামোচাখন লৈ যেতিয়া আমি চেন্নাইত যাম, তেতিয়া আমাৰ কোনোবা এজন মানুহে আৰামছে শুনি দিয়ে, আপুনি অসমৰ পৰা আহিছে নেকি? চাদৰ মেখেলাযোৰ পিন্ধাৰ লগে লগে মানুহজনক দেখি কয়, আপুনি অসমৰ পৰা আহিছে নেকি? তেওঁ মুখেৰে মাত নামাতিলেও হৈ যায়। এই যিটো পৰিচয়ৰ লগত যিটো আমাৰ পৰম্পৰা, এতিয়া মই যে কৈছো যে ইয়াৰ সাৰ্থকতা হৈছে এই যে অৰ্পিতা আৰু দীপজ্যোতিৰ পৰিয়ালৰ যিটো পৰম্পৰা, সেই পৰম্পৰাগতভাৱে তেওঁলোকে শিকি আহিছে যে আমি
এনেকুৱা ধৰণে আগবাঢ়িব লাগিব। আমি অকল নিজৰ কথা ভাবিলে নহ'ব, আমি এখন গ্ৰন্থ প্ৰণয়ন কৰি সমাজৰ কাৰণে উলিয়াই দিলে সমাজৰ প্ৰতিজনে তাক এটা শব্দ পঢ়িবলৈ উপকৃত হ'ব। আমি অকল জ্ঞানী হ'লে নহ'ব, আমাৰ সমাজখন জ্ঞানী কৰিব লাগিব। আৰু সমাজক জ্ঞান দিলোৱাৰ এই গ্ৰন্থ প্ৰণয়নৰ বাহিৰে আৰু ভাল একো ব্যৱস্থা থাকিব আজি আমাৰ ডিপাৰ্টমেণ্টৰ অতি কনিষ্ঠতম আমাৰ ইঞ্জিনিয়াৰ আৰু গোহাঁই আৰু চিকিৎসকৰ দোকান উন্মোচন কৰি আমাৰ অৰ্থাৎ গ্ৰন্থখন উন্মোচন কৰা মানে এইটো এটা আমাৰ ডাঙৰ কথা কি যে আজিৰ পৰা সত্ৰাধিকাৰীয়ে গ্ৰন্থখন ৰাইজৰ মাজত মুকলি কৰিছে। এই গ্ৰন্থখন আজিৰ পৰা ৰাইজৰ হ'ল সেইবিলাক ব্যাখ্যা তাৰ উপৰিও কথাটো শুনিবি যে যিকোনো গ্ৰন্থখন কেতিয়া আকৰ্ষণীয় আদৰণীয় আৰু মানুহে আদৰণীয় যেতিয়া গ্ৰন্থখনত প্ৰশ্ন থাকে। যি গ্ৰন্থত উচ্চ গ্ৰন্থত প্ৰশ্ন নাই সেই গ্ৰন্থটো গ্ৰন্থ নহয়, তাৰ কোনো মূল্য নাথাকে। গ্ৰন্থখন পঢ়ি প্ৰতিটো কথাতে মানুহৰ কুৱেশ্যন এৰাই যাব লাগে যে এইটো কি পঢ়িছে, এইটো কি লিখিছে, এইটোৰ পৰা কি বাৰ্তা দিব বিচাৰিছে, এনেকুৱা কুৱেশ্যন নাথাকে তেতিয়াহ'লে গ্ৰন্থখন কিয় নহয়। মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়, আজি বিশেষভাৱে নিমন্ত্ৰণ কৰি অনা বিশেষ মহাবিদ্যালয়ৰ অধ্যক্ষ ৰাজনাথ, আমাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ বেলবৰুৱা ছাৰ আৰু সমগ্ৰ হৈ থকা বিশিষ্ট ব্যক্তিসকল মৰতী চৰকাৰ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি যিখন কিতাপ উন্মোচন হ'ল আইডেণ্টিটি এণ্ড ট্ৰেডিশ্যন, বিভিন্নজনে বিভিন্ন হয়। হয়, আমি প্ৰত্যেকে নিজৰ ট্ৰেডিশ্যন ৰাখিব লাগে, নিজৰ আইডেণ্টিটিটো ওলাই কিনিব লাগে বা নিজৰ এথনিক গুৰুত্বৰ মনোভাৱটি বা এই তিনিটা শব্দই কিন্তু পৃথিৱীৰ গোটেই ৰাজনৈতিক প্ৰেক্ষাপটটি পৰিৱৰ্তন কৰি পেলাইছে। সৰু সৰু এথনিক গ্ৰুপৰে ডাঙৰ ডাঙৰ এথনিক গ্ৰুপৰ বহুবিলাকে কিনি পেলাইছে, যাৰ কাৰণে পৃথিৱীৰ বহুতো ৰাজনৈতিক ক্ষেত্ৰত প্ৰভাৱিত হৈ ৰাজনৈতিক মনৰ পৰিৱৰ্তন কৰি দিছে। যাই হওক, প্ৰত্যেকজন ব্যক্তিয়ে এষাৰ কথাই কৈছে যে আমি প্ৰত্যেকে নিজৰ আইডেণ্টিটিটো অক্ষুণ্ণ ৰাখিব লাগে। আমাৰ নিজৰ আইডেণ্টিটি মই কি পঢ়ো, আমি প্ৰত্যেকে নিজৰ এথনিক গ্ৰুপটো কৰিলে আমাৰ কালচাৰ আমি কেতিয়াও ভুলি যাব নালাগে। এই গোটেইখিনি কথাই আৰু সেইখিনি মই ভাবোঁ এই শব্দ তিনিটাই যেনেকৈ গোটেই পৃথিৱীৰ ভিতৰতে এটা আলোড়ন কৰিব পৰা শব্দ। মই ভাবোঁ এই কিতাপখনৰ ভিতৰত যিবোৰ আৰ্টিকুল গৱেষণা পত্ৰ আহিছে, এই গৱেষণা পত্ৰবোৰে আমাক এনেধৰণৰ জ্ঞান দিব য'ত আমি চেল্ফ আইডেণ্টিটি বিচাৰি পাম, য'ত এথনিক গ্ৰুপৰ কিয় ক্ৰাইচিছ হৈছে, কি প্ৰব্লেম, এইবোৰ আমি উপলব্ধি কৰিব পাৰিম বুলি মই ভাবোঁ। যা হওক, কিতাপখনৰ বিদৰ্শনা এতিয়ালৈকে পঢ়া নাই, সেয়ে কিতাপখনৰ বিদৰ্শনাত কি আছে বিশেষভাৱে এই মুহূৰ্তত মই নকওঁ। কিন্তু মই দ্বিতীয়টি আৰু অৰ্পিতাতকৈ এই মুহূৰ্তত দুআষাৰমান কথা কওঁ। বিগত ১.৫ বছৰ তেওঁলোকৰ লগত মই কাম কৰোঁ, মই একেটা বিভাগতে কাম কৰোঁ। মই উপলব্ধি কৰোঁ এতিয়া মোৰ দুইখন পাহৰি ইমান বেছি শক্তি হৈছে যেন মই পাহাৰত ৰাখিব পাৰিম। কেতিয়াবা ভাবোঁ যদি অৰ্পিতাই মোক ইমান উৎসাহিত কৰি ৰাখে, ইমান নতুন নতুন কথা চিন্তা কৰি মোৰ মগজুত সোমাই দিয়ে, ইমান ভাল ভাল কথাবোৰ তেওঁলোকে চিন্তা কৰিব পাৰে। কেতিয়াবা মই নিজে ভাবোঁ মই ক'ৰবাত পিছুৱাই আছোঁ। তেওঁলোকৰ উৎসাহ দেখি, তেওঁলোকৰ কৰ্মৰ স্পৃহা দেখি, তেওঁলোকৰ কৰাৰ যিটো মানসিকতা সঁচাকৈ বৰ বিশেষভাৱে শলাগ ল'ব।
যদি অকমান বেছি খৰতকীয়া কামখিনি কৰিব বিচাৰে মই বৰবিঘাজৰ কথা অকমান কৈছো বৰবিঘাই অলপ দিলে নহ'বনে হ'বনে ছাৰ পানী নেই এনেধৰণৰ চিন্তা কিন্তু দুজনে এৰি নিদিয়ে ধন্যবাদ জনাইছো অভিনন্দন জনাইছে ইয়াৰ পৰৱৰ্তী মই ভাবো এডিটিং বুক নহয় ইয়াৰ পৰৱৰ্তী স্বকীয় লিখা কিতাপ উন্নয়ন কৰিবলৈ আমি একত্ৰিত হ'ব পাৰিম আৰু সেইদিনা মই আটাইতকৈ সুখী হ'ম আজিও যথেষ্ট লোকে কাৰণ মোৰ বিভাগৰ আটাইতকৈ জুনিয়ৰ দুজনে কিবা এটা কাম কৰি দেখুৱাইছিল আটাইবোৰৰ সকলোকে ধন্যবাদ জনাইছো আৰু বহুমূল্য সময় আমাক দিয়াৰ বাবে আমাৰ বিভাগৰ পুনৰবাৰ ধন্যবাদ জনাই মই মোৰ চব বক্তব্য সামৰণি মাৰিছো মধ্য কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ গোপীশ কুমাৰ শৰ্মা ডাঙৰীয়া, বিবিকে কলেজৰ অধ্যক্ষ দাস ডাঙৰীয়া, ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক তাৰ আগতে মই আমাৰ উপাধ্যক্ষৰ নামটো ল'ব লাগে ক্ৰম অনুসৰি একৰ্ডিং টু ক্ৰনলজি বেজ বৰুৱা ছাৰ উপাধ্যক্ষ আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ৰিপুঞ্জয় ডেকা ডাঙৰীয়া আৰু মোৰ সন্মুখত উপস্থিত থকা সন্মানীয় শিক্ষাগুৰুসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু দীপজ্যোতিৰ পিতৃ মাতৃ। নালাগে সংস্কৃত ব্যাকৰণত এটা কথা আছে নিপাতনে সিদ্ধ সংস্কৃতৰ বাইদেউগৰাকী আছে নহয় এইয়া নিপাতনে সিদ্ধ বুলি কথা এটা আছে গতিকে সেইটো তেনেকৈ যাওক ছাৰে ঠিকেই পঢ়াই দিছে বাৰু সঁচা কথা ক'বলৈ গ'লে ডক্টৰ গোপীশ কুমাৰ শৰ্মা আৰু আমাৰ বিবিকে কলেজৰ অধ্যক্ষ মহোদয়ৰ যি সমূহ ভাষণ সেইখিনি শুনোতে বা শুনাত মোৰ এনেকুৱা লাগিছিল যে মই এখন ছেমিনাৰত বহি আছো নেকি কথাবোৰ তেওঁলোকে ইমান সুন্দৰকৈ উপস্থাপন কৰিছে বিষয়বস্তু একেবাৰে গভীৰৰ পৰা গভীৰতালৈ গৈ সঁচাকৈ ক'বলৈ গ'লে মই গৰ্বিত আৰু গৰ্বিত হৈছো এইটো কাৰণে মোৰ সন্তান মোৰ ছোৱালী দুহিতা অৰ্পিতা এইখন মহাবিদ্যালয়ত চাকৰি কৰিছে বা কৰি আছে প্ৰথম কথা আৰু দ্বিতীয় মই এইকাৰণেই ভাল পাইছো মন্ত্ৰমুগ্ধ হৈছো যে অধ্যক্ষজনে যদি এনেধৰণৰ কথা কয় is the leader of the team না is the leader of the institution আৰু বাকী সকলোৰো কথাই নাই বেজবৰুৱা ছাৰে সুন্দৰকৈ কৈছে ৰিপুঞ্জয় ডেকা ছাৰেতো কৈছে আৰু আমাৰ ডক্টৰ দাস ডাঙৰীয়াই বৰ সুন্দৰকৈ কৈছে এতিয়া কথা হ'ল এই দীপজ্যোতি দাস যদিও মই ইয়াত আহি তেওঁৰ চিনাকি হৈছে সি বুলিয়েই কৈছো আৰু মৰমতে কৈছো সি মোৰ সন্তানসমূহ মোৰ নিজৰ সন্তানৰ নিচিনা অৰ্পিতাটো অৰ্পিতা গতিকে ইহঁত দুটাই মিলি পেলাই যিটো প্ৰচেষ্টা হাতত ল'লে সেইটো মই বাপেক হিচাপে প্ৰশংসনীয় বুলি নকওঁ আপোনালোকেতো কৈছে প্ৰথমতে মই ভাবিছিলো ইহঁতেনো সম্পাদনা কৰিবলৈহে ল'লে বৰঞ্চ ইহঁতে যদি নিজেই কিতাপ এখন লিখিলেহেঁতেন মই বেছি ভাল পালোহেঁতেন কথাটো মন কৰিব মই ভাবিছিলো ইহঁত দুটাই যদি নিজেই এখন কিতাপ লিখিলেহেঁতেন কিতাপৰ আকাৰ সৰুৱেই হওক ডাঙৰেই হওক কিতাপৰ সৰু বৰ কোনো আকাৰ নাই গুণমালাখন অসমীয়া সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ এই ইমানখন গুণমালা আৰু কীৰ্তন বা নামঘোষাখন যথেষ্ট ডাঙৰ গতিকে মই ভাবিছিলো যে সৰুৱেই হওক এখন পুস্তিকাই হওক বা কিতাপেই হওক কিয় এখন নিলিখে ইহঁতে নিজে য'ত সিহঁতৰ মৌলিকত্ব থাকিব নিজৰ চিন্তাধাৰা থাকিব মোৰ কথাখিনি সিহঁতক প্ৰকাশ নকৰিলো দুইটা এইকাৰণে নকৰিলো কাৰণ মোৰ কথাখিনি সিহঁতক হতাশ কৰিব পাৰে আপছেট হ'ব পাৰে কিন্তু এতিয়া মই ভাবিছো ভিতৰত কি আছেতো মই পঢ়া নাই এইটো বৰ ভাল কাম হৈছে এইকাৰণেই ভাল কাম হৈছে ভগৱত গীতাত মই গোটেইখিনি নকওঁ এটা বাক্য মাত্ৰ কওঁ সূত্ৰে মণিগণা ইভ বিভিন্ন মণিবিলাক একেডাল সূতাৰে যেতিয়া গাঁঠি দিয়া হয় খুব সুন্দৰ এধাৰী মালা হয়
সিহঁতে যদি নিজে লিখিলেহেঁতেন সিহঁতৰ গোটেই দৃষ্টিভংগীটো ওৱান চাইডেড হ'লহেঁতেন, পাৰ্চিয়েল হ'লহেঁতেন, গোটেই দৃষ্টিভংগীটো একপক্ষীয় হ'লহেঁতেন। এতিয়া সিহঁতৰ যিখন সম্পাদিত গ্ৰন্থ তাত প্ৰায় 39জনে কণ্ট্ৰিবিউট কৰিছে। তাত 39জন, আৰু তেওঁলোকো অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্নজনৰ চিন্তাধাৰাক একত্ৰিত যে কৰিছে সেইটো এডাল সূতাৰে মালাধাৰী কথাৰ নিচিনা নহয়নে বাৰু? আৰু ইয়াত এটা লাভ আছে, কাৰণ বিভিন্নজনৰ চিন্তাধাৰা সন্নিৱিষ্ট হৈছে গ্ৰন্থখনত। ই একপক্ষীয় চিন্তাধাৰা নহয়, চবেই নিজৰ নিজৰ ধৰণে ভাবিছে। আৰু এটা কথা মন কৰক, এথনিচিটি, আইডেণ্টিটি এণ্ড ট্ৰেডিশ্যন আমি বৰ সহজে উচ্চাৰণ কৰিছোঁ তিনিটা শব্দ, কিন্তু এই তিনিটা শব্দ আমি যিমান সহজে উচ্চাৰণ কৰিছোঁ মই ভাবোঁ, আৰু এই কথাখিনি ভাবিবলৈ, চিন্তা কৰিবলৈ, চিন্তা কৰাৰ পিছত মনন হ'ব, মননৰ পিছত তাক বাস্তৱায়িত কৰিবলৈ তাৰ যিটো ৰূপদান হ'ব সেইটো বৰ কঠিনতকৈও কঠিনতম কাম, আটাইতকৈ টান কাম সেইটো। কাৰণ মই এটা সৰু ঘটনাৰে বুজাব বিচাৰিছোঁ। আজি কিছুদিন আগতে মাধৱদেৱৰ তিথি উদযাপিত হ'ল, নহয়নে? মাধৱদেৱৰ তিথি। আৰু এই মাধৱদেৱৰ তিথিত ডিব্ৰুগড়ৰ এটা বৃহৎ ডাঙৰ নামঘৰ এটা মোক মাতিলে। মাতি পেলাই ক'লে, এগৰাকী জ্যেষ্ঠ মহিলাই মাতি পেলাই মোক ক'লে যে তুমি বুলি কয়, তুমি মাধৱদেৱৰ তিথিৰ দিনাখন নামঘৰলৈ যাব লাগে, গৈ পেলাই তুমি গীতাৰ বিষয়ে অলপ ক'ব লাগে। চাব দেই, মন কৰিব, গীতাৰ বিষয়ে ক'ব লাগে। আৰু মই ক'লো বাইদেউ হ'ব, আৰু গীতাৰ বিষয়ে ক'বলৈ গ'লেতো মই পিছপৰি নাযাওঁ, মই কওঁ। সেই বুলি কৈ তেওঁক বিদায় দিয়া হ'ল। তাৰপিছত ৰাতিটো ভাবিলোঁ সৰ্বনাশ, আছে মাধৱদেৱৰ তিথি, মোক ক'বলৈ কৈছে ভগৱত গীতা বিষয়ে ক'বলৈ কৈছে, পাঠ কৰা বুলি কৈছে। একচুৱেলি পাঠ আৰু ব্যাখ্যা দুইটা। তাৰপিছত মই এতিয়া কৰোঁ কি? মইতো কিং কৰ্তব্য বিমূঢ় হ'লোঁ। কাৰণ নামঘৰত যিসকল ভকত থাকিব, পৰম্পৰা অনুসৰি তাৰ এটা ৰীতি আছে। আপোনালোক সকলোৱে নামঘৰৰ ভিতৰৰ ব্যৱস্থাপনাটো জানে। গুৰু আসন থাকিব, গুৰু আসনৰ ইফালে নামাচাৰ্য থাকিব, দুইফালে ভকতসকল বহিব। আৰু মই তাত গৈ মাধৱদেৱৰ তিথিৰ দিনাখন নামঘোষাৰ পৰা নকৰি বা কীৰ্তনৰ পৰা নকৰি মই যদি গীতা কৈ থাকোঁ, সেই আকৌ ৰিমুঞ্জয় ছাৰ সেই একেই অৰ্পিতাৰ গতি। তাৰপিছত ৰাতিটো চিন্তা চৰ্চাৰ ফলত মোৰ এটা ভাল কথা মনলৈ আহিল, হ'ব কিবা এটাতো কৰিম। শ্ৰীমদ ভাগৱত গীতা, শ্ৰী ভাগৱত প্লাছ কীৰ্তন ঘোষা, নাম ঘোষা, এই সকলোবোৰ একেলগে সন্নিৱিষ্ট কৰি মোৰ কথাখিনি কওঁ, তাত উপস্থাপন কৰিম। আৰু আৰম্ভণিতে তেওঁলোকক সেইখিনি মই কৈ দিলোঁ। আৰু শেষত ক'লোঁ, যি কি নহওক অনুষ্ঠানটোৰ কথাটো মই এইকাৰণে উনুকিয়াইছোঁ, এইটোৰ লগত জড়িত হৈ আছে। তেতিয়া মই গোটেই কথাখিনি কওঁতে মাত্ৰ এটা বস্তু উনুকিয়ালোঁ তেওঁলোকক। মোৰ এজন শিক্ষাগুৰু আছিল, মই চৰকাৰী হাইস্কুলত পঢ়িছিলোঁ ডিব্ৰুগড়ত। মোৰ শিক্ষকজনে বৰ সুন্দৰ কবিতা এটা লিখিছিল। কবিতাটো নাগাওঁ, এটা বাক্য কওঁ। তেওঁ খালি কৈছিল, বাহিৰত জ্বলিছে হেজাৰ চাকি, অন্তৰত জ্বলিছে কিমান। মাধৱদেৱৰ তিথিৰ দিনাখন সমগ্ৰ অসমৰ বাহিৰতো হেজাৰ হেজাৰ বন্তি জ্বলে নে নজ্বলে কওক? কিন্তু সঁচাকৈয়ে কওকচোন, প্ৰত্যেকজনৰ অন্তৰত মাধৱদেৱৰ সেই ভাৱনা, চিন্তা, মাধৱদেৱৰ ভক্তি, মাধৱদেৱৰ সেই ভাৱ, মাধৱদেৱৰ সেই ৰস কিমানজনৰ মনত উদ্ৰেক হয় মোক কওক। মই সেই তাত উপস্থিত থকা সকলোকে কৈছিলোঁ যে আপোনালোকৰ কিমানজনৰ ঘৰত নামঘোষা আছে হাত তোলক, আৰু কিমানজনে নামঘোষা নিজে পঢ়িছে। অসমীয়া মানুহে যদি নামঘোষা নপঢ়ে, পশ্চিমবংগত বাঙালীসকলে পঢ়িব নে গুজৰাটত গুজৰাটীসকলে পঢ়িব? আমি নিজকেই চিনি নাপাওঁ। সঁচা কথা, মন কৰিব, আমি নিজকেই চিনি নাপাওঁ। বহুত পৰাকৈ আমি আপ্লুটিত হৈ গৈছোঁ। আমাৰ যিটো শিপা, আমাৰ যিডাল শিপা, সেই শিপাডাল ক'ৰবাত হেৰাই গৈছে। ভাল শব্দত ক'বলৈ গ'লে ছিন্নমূল হৈ গৈছে। আৰু সেইটো কিয় হৈছে? এই যে চব এথনিচিটিৰ যিটো আছে, গোষ্ঠীগত বা নৃগোষ্ঠীজাত, ছাৰ বৰ সুন্দৰকৈ কৈছে কপিল শৰ্মা ডাঙৰীয়া। এই যে আমি যে কোনোবা যে হেৰুৱাইছোঁ, আমাৰ ল'ৰা ছোৱালীবিলাকে
দেউতাকক পাপা বুলি মাতি বৰ ভাল পায়, খুৰাকক আংকল বুলি মাতি ভাল পায়, মাকক মম বুলি মাতে, ল'ৰা ছোৱালীক মেম বুলি মাতে। ময়ো আজি তেজস্মিতা মেম বুলি কৈছো, ল'ৰা ছোৱালীয়ে কয় কাৰণে। বাইদেউ বুলি ক'লে বৰ ভাল লাগেচোন, আমি কওঁনে? গতিকে এইবোৰ বিশেষ নকওঁ, ক'বলৈ বহুত কথা। ছাত্ৰসকলক কেতিয়াবা বেলেগে লগ পালে মই এই বিষয়ে যদি আৰু ভাবে তেতিয়াহ'লে কওঁ, কিন্তু মোৰ এটাই ছাবমিশ্যন, মাই লাষ্ট ছাবমিশ্যন, দিছ ইজ ভেৰি ৰেলিভেণ্ট টপিক। চাব, এথনিচিটিৰ কুৱেশ্যনটো আছে, 6 জনগোষ্ঠী এতিয়াও আন্দোলন কৰি আছে। কেৱল 6 জনগোষ্ঠী নহয়, লগত আৰু আছে, সেইসকলেও এদিন নহয় এদিন মূৰ দাঙি উঠিব। ইট ইজ এ পলিটিকেল কুৱেশ্যন, ইট ইজ এ ছ'চিয়েল কুৱেশ্যন, ইট ইজ এ ইকনমিক কুৱেশ্যন, ইট হেজ ইমপ্লিকেশ্যনছ ইন ভেৰিয়াছ এছপেক্টছ। ইয়াৰ বিভিন্ন প্ৰভাৱ আছে। এই আইডেণ্টিটিৰ যিটো কুৱেশ্যন আছে, লছ অফ আইডেণ্টিটি, কুৱেশ্যন অফ আইডেণ্টিটি, এইটো এটা আচলতে ডিবেট বা চেমিনাৰৰ বিষয়। আৰু তাৰ লগতে ট্ৰেডিশ্যন, পৰম্পৰাটো আমি ক'ব নোৱাৰাকৈ পৰম্পৰাৰ পৰা আঁতৰি গৈছোঁ। আৰু যদি আমি পৰম্পৰাৰ পৰা আঁতৰি যাওঁ, হয় নতুনক আদৰিব লাগে। ছাৰে বৰ ধুনীয়াকৈ কৈছে, হাইব্ৰিডৰ কথা কৈছে। ৰবীন্দ্ৰ সংগীত আগৰ নুশুনে, বৰগীত আগৰ মতে গালে নুশুনে বৰগীত, কোনে শুনিব? এই টোপনি ধৰে। আৰু যেতিয়া আমাৰ এই অংগৰাগ মহন্ত পাপনে যেতিয়া গায় বৰগীতটো, সেইটো ভাল লাগে। গতিকে এইটো খুব ভাল কথা হৈছে। আৰু শেষত মই দুটামান কথা নকৈ নোৱাৰো। মই অতিশয় আনন্দিত আৰু গৰ্বিত, মোৰ ছোৱালীৰ কাৰণে নহয়। এইখন কলেজত মোৰ ছোৱালীয়ে অৰ্পিতা, দীপজ্যোতিৰ কথাও কৈছো, তেওঁলোকে ইমান সুন্দৰকৈ আছে বুলি কৈছো। তাই প্ৰথম চাকৰি পাইছিলে দূৰত, মই না বুলি ক'লো, ইয়াত হাঁ বুলি ক'লো। আৰু যিদিনাখন এপইণ্টমেণ্ট হ'ব, আমাৰ ডক্টৰ ভূপেশ শৰ্মাই মোক কৈছে, আপুনি একো চিন্তা নকৰিব, ৰাতি 12টাত যদি গেছটো শেষ হৈ যায় মোলৈ ফোন কৰিব, আমি গেছৰ ব্যৱস্থা কৰিম। ইয়াৰ পিছত আৰু মোক কিবা লাগে নেকি কওকচোন? ইয়াৰ পিছত মোক কিবা লাগে নেকি? ৰাতি যদি অৱশ্যে তাৰ কাৰণে মই ধন্যবাদ দিব লাগিব আমাৰ এই কেণ্টিনৰ কি প্ৰদীপ খুৰা বুলি কয়। আই এম ভেৰি গ্ৰেটফুল টু হিম। মই ছাৰৰ প্ৰতিটো গ্ৰেটফুল হয়েই, কাৰণ তেওঁ যিটো আশ্বাস দিছে, মই জানো যে তেওঁ ডক্টৰ ভূপেশ শৰ্মাৰ ছত্ৰছায়াত আছে, গতিকে মোৰ চিন্তা নাই। তাৰোপৰি মানৱেন্দ্ৰ দাস তেওঁৰ ঘৰত আছে, তেওঁ যিখিনি মৰম দিছে, বেজবৰুৱা ছাৰৰ কথা নকলোৱেই, বা প্ৰথম দিনাখনেই মোক সান্তনা দিছে, চিন্তা নকৰিব। আৰু এই যে আপোনাৰ ৰিপুঞ্জয় ডেকা, তেওঁৰ কথা মই নকওঁ, মই আজিও কৈছো, হি ইজ এ ছেকেণ্ড ফাদাৰ, গডফাদাৰ নহয়, ছেকেণ্ড ফাদাৰ। তেওঁ গোটেইখিনি খুব সুন্দৰকে, গতিকে এই গোটেইখিনিক মই সকলোলৈকে মোৰ অন্তৰৰ গভীৰৰ পৰা, গভীৰতম প্ৰদেশৰ পৰা মই মোৰ শ্ৰদ্ধা জনাইছো। আৰু মই বিশেষভাৱে কৃতজ্ঞ, আপোনালোকে মৰম দিছে, আপোনালোকে তেওঁলোকক এটা চিকিউৰিটি, সুৰক্ষাৰ এটা যিটো ধাৰণা আগবঢ়াইছে, দে আৰ চিকিউৰ। মই বুজি পাওঁ যে মই নাথাকিলেও হ'ব। এখন ফটো দেখিছিলো, মৃদুস্মিতাৰ হাতত ধৰি তুলিছে, মই ফটোখন দেখিয়ে কৈছো হ'ব আৰু মোৰ ছোৱালীৰ হাতখন কোনোবাইতো ধৰিছে, মৃদুস্মিতা বাইদেৱে ধৰিছে। আৰু ফটোখনে মোক নিশ্চিত কৰিছে। আই এম ভেৰি মাছ থেংকফুল টু অল অফ ইউ। ছাত্ৰ ছাত্ৰীসকলকো মোৰ মৰম আৰু আশীৰ্বাদ যাচিলো, ভাল লাগিল, কেতিয়াবা লগ পাম। আৰু অৰ্পিতা আৰু দীপজ্যোতিৰে মোৰ এটাই মাত্ৰ কথা, এইটো হ'ল উপনিষদৰ কথা, চঢ়ৈৱতী চঢ়ৈৱতী চঢ়ৈৱতী। ইয়াতে ৰৈ থাকিব নালাগে, আগবাঢ়ি যাব লাগে। মাইণ্ডছ টু গো বিফৰ আই শ্লিপ। Thank you so much. এইখিনি ক'বলৈ দিয়াৰ বাবে Financial Resources Vice Principal, Motokamil College, Dubai. Respected Principal, faculty members, teachers, students, and everyone. So, মই ইয়াতে এটা বস্তু ক'ব বিচাৰিছোঁ কি আই এম ভেৰি মাছ গ্ৰেটফুল কি আমি এই কিতাপটো এইখন কলেজত উন্মোচন কৰিব পাৰিছোঁ, বা আমি এই সুযোগখিনি পাইছোঁ কি আমি কলেজত এই কিতাপটো ইয়াতে উন্মোচন কৰোঁ। ফাৰ্ষ্টলি মই থেংকফুল হয় ডক্টৰ ভূপেশ কুমাৰ শৰ্মা ছাৰৰ প্ৰতি। তেখেতে আমাক এটা মঞ্চ প্ৰভাইড কৰিছে, বা মঞ্চ এটা দিছে, যি মঞ্চত থাকি আমি গোটেইখিনি কামখিনি আগবাঢ়ি লৈ যাব পাৰিছোঁ। নেক্সট মই থেংক জনাব বিচাৰোঁ প্ৰফেচাৰ ডক্টৰ ধনপতি ডেকা, ভাইচ চেঞ্চেলাৰ, ভদ্ৰদেৱ ইউনিভাৰ্চিটি। তেখেতে বহুত ধুনীয়াকৈ আমাক একেবাৰে আমাক কৈছে নাই তোমালোকে আগবাঢ়িছা কাম কৰাৰ কাৰণে, আই উইল বি অলৱেজ দ্য ফৰমষ্ট পাৰ্চন যোনে তোমালোকক মেছেজটো আগবঢ়াম, সদায় মই তোমালোকৰ লগত আছোঁ। নেক্সট হ'ল এণ্ড ডক্টৰ ৰিপুঞ্জয় ডেকা ছাৰে ডিপাৰ্টমেণ্টত ছাৰে যেনেকুৱাকৈ কৈছে, আমি ডিপাৰ্টমেণ্টৰ সদায় ডিবেটেবল টপিকখিনি আমি কৰি থাকোঁ, বা আমি সদায় বিচাৰোঁ কি কিবা এটা নতুন যেনেকুৱা টপিক বা নতুন কিবা এটা আইডিয়াছ আমাৰ মাজত আহক, নতুন যেনেকুৱা চিন্তাধাৰা আমাৰ মাজত আগবাঢ়ি লওঁ। চেম গ'জ উইথ
বানেশ্বৰ বেজবৰুৱা ছাৰ ছাৰে সদায় আমাক এনেকুৱা শিকাইছে কি তোমালোকে কেনেকৈ আগবাঢ়ি যাব পাৰা, তোমালোকে কি কাম আছে। আৰু পিছত আমাক আই বুলি মাতে, মোক বিজনী বুলি মাতে, ক'বাকে তোমালোকে কেতিয়াও যিকোনো প্ৰব্লেমত থকা মই আছোঁ মানে। চ' সেই বস্তুটো বেজবৰুৱা ছাৰৰ শলাগ লোৱাকে মই সেই প্ৰগ্ৰামটো শেষ কৰিব নোৱাৰোঁ। নেক্সট আই ৱান্ট টু থেংক ডক্টৰ বিৰিঞ্চি কুমাৰ দাস, তেওঁ আমাৰ কিতাপটো বহুত ধুনীয়াকৈ ৰিভিউ কৰিছে। এপ্ৰক্সিমেটলি তেওঁ ইমান নিজৰ বিজি শ্বেডিউলৰ মাজতো টাইম ওলাই পেলাই আমাৰ কিতাপটো ইমান ধুনীয়াকৈ ৰিভিউ কৰিছে। কিন্তু আজি মই মেনশ্যন কৰিব লাগিব, তেখেতে কৃষ্ণকান্ত হেণ্ডি ইউনিভাৰ্চিটিৰ অডিটৰ কাৰণে ইয়াত আহিব বিচৰা নাই, কাৰণ সেইটো মঞ্চৰ পৰা মই বিৰিঞ্চি ছাৰকে ক'ব বিচাৰিছোঁ কি ছাৰ উই আৰ অলৱেজ গ্ৰেটফুল ফৰ ইউ কি আপুনি আমাৰ কাৰণে যিমানখিনি কৰিছে। নেক্সট আই ৱান্ট টু থেংক মিষ্টাৰ প্ৰাঞ্জল পাত্ৰ, তেওঁ বহুত ধুনীয়াকৈ বা আমি যেনেকুৱাকৈ চিষ্টেমেটিকলি তেওঁ প্লেন কৰি পেলাই দিছিলোঁ কিতাপটো বা যেনেকৈ চিষ্টেমেটিকলি আমি কিতাপটো আগবঢ়াই দিছোঁ, তেওঁ সেনেকৈ ধুনীয়াকৈ আমাৰ কিতাপখিনি আমাৰ ইয়াত মাজত পঠাই দিছে। চ' এই ষ্টেজৰ পৰা তেওঁকো থেংক ইউ নক'লে আমি এই বস্তু আগবঢ়াব নোৱাৰিম। Next, I want to thank each and every contributor, starting from Article 1, Ahmad Tawhidul Zaman, to last article by Dr. Panchal Tubol. তেওঁলোকৰ আৰ্টিকেল নাহিলে আমি চাগে এই কিতাপটো যোনটো আমি এটা ভলিউম ওলাইছোঁ সেই ভলিউমটো চাগে নহ'লে। এতিয়া যে মই কিতাপ আমি চাই পেলাই ক'ব পাৰিছোঁ নাই, কিতাপটো দেখি ভাল লাগিছে। So thanks to each and every contributor, from Junu and to each and every faculty members present here. Their inspirations are always with us and they make us proud and they make us successful towards each and every process. Next, I want to thank to all the every students of the Department of Political Science and all the other departments those who have engaged in this program. For that, যিকোনো program হয়, we will be always grateful because আমাৰ student আমাৰ মাজত আছে আৰু তেওঁলোকে সদায় আমাৰ কাৰণে আগবাঢ়ি আহে। আজি আমি জাষ্ট কৈছোঁ কি আমাৰ program আছে আৰু we are very much grateful কি আমাৰ ইয়াত গোটেই ষ্টুডেণ্টছখিনি আমাৰ মাজত আগবাঢ়ি আহিছে। Next, but last, I want to thank Arvidas Sinha. তেখেতে মানে কেনেকুৱা এতিয়াবা চিষ্টেম হয় কিবা কেতিয়াবা খুব কনফিউজ কৰা টাইমত এনেকুৱা চিষ্টেম হয় কি চামটাইম ফ্ৰাষ্ট্ৰেশ্যন আহে কেতিয়াবা, বিকজ আৰ্টিকেল আহে, আৰ্টিকেল ইডিট নহয়, আৰ্টিকেল ইডিট হোৱাৰ পিছত কেতিয়াবা মাইনৰ প্ৰব্লেম আহি যায়, মাইনৰ প্ৰব্লেম হোৱাৰ পিছত কেতিয়াবা ৰেফাৰেঞ্চেছৰ প্ৰব্লেম আহে, কেতিয়াবা আমি লাষ্ট কণ্টেক্টৰ প্ৰব্লেম কৰিব পাৰোঁ, কেতিয়াবা হায়াৰ ষ্টেচনৰ প্ৰব্লেম আহে। বাট উই আৰ ভেৰি মাছ থেংকফুল এণ্ড ডেফিনেটলি আই এম ভেৰি মাছ থেংকফুল কি মোৰ এনেকুৱা এটা এল্ডাৰ চিষ্টাৰ বা এনেকুৱা বা যেনে মই ডিপাৰ্টমেণ্টত পাইছোঁ যোনে ইমান ধুনীয়াকৈ আমাৰ লগত মিলি পেলাই বা আমি মিলি পেলাই সেই কাম কাজখিনি আগবঢ়াইছোঁ। মই এইটো মঞ্চৰ পৰা ইয়াত থকা চবৰে সহায় যাচি মই মোৰ চব বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। ইজুটিৰ এই কামখিনি চলি থাকোঁতে, কিতাপখনৰ কাম চলি থাকোঁতে ইজুটি মাজে মাজে হতাশ হৈ যায় আৰু ৰাতি ফোন কৰে, মেম একদম ইমান কাম কৰি আছো, ভাগৰ লাগি গৈছে, মানে ভালকে খা কিবা, এই কাম ৰ'ব, কাম কৰি কৰি চকুটো বেয়া লাগি গৈছে। দুয়োৰে কষ্টখিনি দেখিছো। অৰ্পিতাই কিন্তু নকয়, তাই বৰ ধীৰ স্থিৰ ধৈৰ্য থকা ছোৱালী, তাই নকয়। দ্বিতীয়টি মাজে মাজে অধৈৰ্য হৈ যায়। যি কি নহওক সুন্দৰ গ্ৰন্থ এখন, কলেবৰটো ধুনীয়া হৈছে, গ্ৰন্থখনৰ ভিতৰখিনিও নিশ্চয় ধুনীয়া হৈছে। গতিকে আজিৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ কাৰণে মই আটাইলৈ শলাগ যাচিলোঁ। এতিয়া ৰাষ্ট্ৰীয় সংগীতেৰে আমি অনুষ্ঠানটি সামৰণি মাৰিম।